আপোনালোকক সকলোকে মই মোৰ মামনি ব্লগ চেনেললৈ আদৰণি জনাইছোঁ। আজি মই অকণমান চব্জি কেনেকৈ সংৰক্ষণ কৰিব পাৰি আমি কেইদিনমানৰ কাৰণে ভালে ৰাখিব পাৰোঁ সেইখিনি মই আপোনাক টিপছ দিম। এইবিলাক এনেকৈ মই ৰাখোঁ আচলতে। আমি যেতিয়া চব্জি যেতিয়া আনিলে আমিতো আনোতে বা চাই মেলি পেলাই আনি চব্জিবিলাক ধুনীয়াকৈ ধুই ল'ব। যেনেকৈ মই বেঙেনাৰ ঠাৰিডাল লম্বা আছিলে, মই এইটো বেঙেনাটোৰ ঠাৰিটো কাটি পেলাই এনেকৈ ধুইছোঁ। তাৰপৰা এই ভেন্দিখিনিও ধুনীয়াকৈ ধুইছোঁ। তাৰপিছতে এয়া বিলাহী মই ধুনীয়াকৈ ধুই লৈছোঁ, ইয়াতে ধুই লৈছোঁ। তাৰপিছতে কেপচিকাম মই ধুই লৈছোঁ। ধুই লৈ এনেকৈ যি চব্জি আছে মই ধুই লৈছোঁ। আৰু এইখিনি ধুই লৈ পেলাই আপোনালোকে কি কৰিব, আমাৰতো খৰাহি থাকে, চালনী খৰাহি এনেকৈ থাকে আমাৰ গাঁৱৰ আমাৰ অসমত এইবিলাকৰ অভাৱ নাই। সেই খৰাহিত বা চালনীত আপুনি কি কৰিব, যদি দিনত হয় ৰ'দত মাত্ৰ 2-3 মিনিটৰ কাৰণে মানে শুকাব নিদিব, যাতে এই ধোৱা যে পানীটো আছে পানীটো শুকাব লাগে। মানে পানীটো শুকাই ৰমৰমীয়া হ'ব লাগে চব্জিখিনি। মানে পূৰা আমাৰ খৰাহিত টুকুৰা এনেকৈ কিবা কিবি থাকে নহয়, সেইবিলাকত ধুনীয়াকৈ মেলি দি দিব। গোটেই চব্জিবিলাক সজাই মেলি আপুনি পানীটো পূৰা শুকাই যাব দিব। এনেকৈ যেতিয়া মই ফেনত দিছোঁ, দিনত হ'লে মই ধূপত মানে ৰ'দত দিলোঁ হয়, এতিয়া ফেনত দি থৈ দিছোঁ। এতিয়া এনেকৈ মানে পূৰা শুকাব দিব। পানীটো কমপ্লিট নাইকিয়া হ'ব লাগিব। ইয়াত মোৰ অলপ পানী আছে, পানীটো নাইকিয়া হ'ব লাগিব। নাইকিয়া যেতিয়া হৈ যাব, তাৰপিছতে আপুনি বেঙেনাৰ ভাগে আপুনি লাগিলে প্লাষ্টিকতে ৰাখক, পলিথিনতে ৰাখক। আপুনি কি কৰিব, পূৰা শুকাই মেলি পেলাই ৰমৰমীয়া কৰি পেলাই তাৰপিছত আপুনি বেঙেনাখিনি এনেকৈ খচমচ কৰি নিদিব। আপুনি এনেকৈ সজাই মেলি পেলাই এনেকৈ সজাই মেলি পেলাই এনেকৈ ধুনীয়াকৈ আপুনি পলিথিনত ভৰাই পেলাই পলিথিনটোত যাতে তাৰমানে কি এনেকৈ উল্টা ইফালে এটা সিফালে এটা হৈ নাথাকে, এনেকৈ নহয়। আপুনি ধুনীয়াকৈ এনেকৈ সজাই মেলি পেলাই পলিথিনটোত ভৰাব। তাৰপিছত পলিথিনটো পূৰা আপুনি টাইট কৰি গাঁঠি লগাই দিব। গাঁঠি দি পেলাই আপুনি ফ্ৰিজত এনেকৈ এই বেঙেনাটো আপুনি এনেকৈ পলিথিনটো আপুনি এনেকৈ ৰাখিব। আপুনি বাক্সাৰ মানে আমাৰ ফ্ৰিজৰ যে কণ্টেইনাৰ আছে তাতে আপুনি থিয় কৰাই সেই পলিথিনৰ পেকিংখিনি এনেকৈ ৰাখিব। যিখিনি লম্বা জাতীয় বস্তু তেনেকৈ ৰাখিব। তাৰপৰা ভেন্দিও তেনেকুৱা আপুনি খচমচ কৰি ভৰাই থাকিব। এই ভেন্দিখিনি পূৰা পানীখিনি কমপ্লিট যাব লাগিব। পানীখিনি যোৱাৰ পাছত আপুনি এই ভেন্দিখিনি তেনেকৈ আপুনি লম্বা কৰি পেলাই জাপ কৰি লৈ পেলাই এই ভেন্দিখিনি যদি আৰু এটা কাম কৰে, আপুনি যদি পেপাৰত নিউজ পেপাৰত যদি আপুনি লৈ পেলাই তেনেকৈ মেৰিয়াই দি পেলাই আপুনি ফ্ৰিজত ৰাখে, তেতিয়াহ'লে আৰু বহুত দিন যায়। তাৰপিছতে যদি আপুনি জল্দি খতম হয়, মানে কি ফেমিলি বেছি 2-3 দিনত লাগি যাব, আপোনাৰ 2 দিনতে খতম হ'ব, 3 দিনতে খতম হ'ব, তেতিয়াহ'লে আপুনি কি কৰিব, ভেন্দিখিনি তেনেকৈ আপুনি ৰন্ধনীয়াকৈ আপুনি পানীটো যাব দি তাৰপিছতে আপুনি গোটেইখিনি এনেকৈ মানে ধুনীয়াকৈ ডিচিপ্লিনকৈ জাপি লৈ পেলাই আপুনি পলিথিনটোত ভৰাব। পলিথিনটো টাইটকৈ গাঁঠি দি পেলাই আকৌ ফ্ৰিজত ভৰাই দিব। ঠিক তেনেকৈ আপুনি এই বিলাহীখিনিও ঠিক তেনেকৈ কৰিব। কেপচিকাম চেম তেনেকৈ কেৱল ক'তো পানী ৰাখিব লাগিব, পানী ৰৈ যাব লাগিব। তাৰপিছতে আপুনি তেনেকৈ ৰাখি পেলাই আপুনি পেকিং কৰি পেলাই ফ্ৰিজত ধুনীয়াকৈ মানে ষ্টেপ বাই ষ্টেপ আপুনি ভৰাই দিব। গোটেইখিনি একেলগে বেছিকৈ নাহি আপুনি পলিথিনতে ভৰালে, মই যেনেকৈ কৰোঁ তেনেকৈ এটা কৰি পেলাই পলিথিনত ভৰাই পেলাই ধুনীয়াকৈ টাইট কৰি পলিথিনটো গাঁঠি পেলাই আপুনি ডিচিপ্লিন কৰি ভৰাই দিব। তাৰপিছতে আপুনি চাব এই চব্জিখিনি আপোনাৰ মানে একেবাৰে ফ্ৰেছ টাইপৰ দিব পাৰিব। মোটামুটি এসপ্তাহ 10 দিন এনেকৈ আপুনি একদম ফ্ৰেছ টাইপত এসপ্তাহটো থাকিব ধুনীয়াকৈ, একদম ফ্ৰেছ আপোনাৰ হ'ব গোটেইখিনি। তাৰপিছতে আৰু এটা হৈছে ৰঙালাও। আমি ৰঙালাও কি কৰোঁ, আমাৰ ৰঙালাও এই বস্তুখিনিত যে আমাৰ ঘাঁহখিনি যে থাকে, এইখিনিৰ পৰাই আমাৰ কি হয়, ৰঙালাও আমাৰ এনেকৈ আমি যদি কাটি পেলাই ৰাখিব, আমাৰ ৰঙালাওটো গেলি যায়।
আৰু আপুনি কি কৰিব, এই ৰঙালাওটো ওপৰৰ এই খাৰখিনি পূৰা কাটি আমি ধুই লৈছোঁ। একদম মই ছেম আপুনি ৰন্ধনীয়াকৈ শুকাওক, ৰ'দত দিলে ধুনীয়াকৈ মাত্ৰ 2-3 মিনিট ৰ'দত দিলে একদম এই পানী ভাৱটো নোহোৱা হৈ যাব। ৰন্ধনীয়াকৈ শুকাওক। শুকোৱাৰ পিছতে আপুনি এটা পেপাৰত এই ৰঙালাওটো আপুনি মেৰাই দিয়ক, আৰু নাইবা এনেও আপুনি ৰাখিব পাৰে। পেপাৰত যদি আপুনি মেৰাই ৰাখে পানী নোহোৱাকৈ তেতিয়া আৰু 2 দিন বেছিকৈ যায়। আৰু যদি তাৰমানে আপোনাৰ এই হয় আপুনি যদি এনেই ৰাখে তেতিয়াহ'লে আৰু এসপ্তাহ 6-7 দিন এনেকৈ যাব আপোনাৰ। আপুনি তেনেকৈ ধুনীয়াকৈ ৰাখিব, তো পানী ভাৱটো নাৰাখিব, আৰু এনেকৈ এইখিনি উঠাই দিব। তাৰপিছতে আৰু জলকীয়া, আমাৰ জলকীয়া কি হয়, আমাৰ জলকীয়া মানে পচি যায়। আমি যেতিয়া জলকীয়া আনো জলকীয়াখিনি আমাৰ পচি যায় আমি যেতিয়া ৰাখোঁ। কিন্তু জলকীয়া ৰখাৰ এটা অসুবিধা আপোনাক মই কৈ দিওঁ, আপোনাৰ লং লাষ্টিং কৰিব জলকীয়া বহুত দিনলৈকে আপোনাৰ সতেজ হৈ থাকিব, বহুত ধুনীয়া হৈ থাকিব। জলকীয়াখিনি আনি পেলাই আপুনি এই ঠাৰিডাল ছিঙি ল'ব। ঠাৰিডালৰ এই টুপিটো যে আছে, এই বাকলিটো, এই বস্তুটো একেবাৰে ৰাখি থাকিব লাগিব। এনেকৈ আপুনি একেবাৰে থাকিব লাগিব। এইখিনি গোটেই মল দেখিছে এনেকৈ পূৰা ছিঙি লৈছোঁ, গোটেইবিলাক ছিঙি লৈছোঁ, মই তেনেকৈ ছিঙি লৈছোঁ। আৰু ছিঙি লৈ আপুনি কি কৰিব, ধুব, ধুনীয়াকৈ ধুব। আৰু ধুই পেলাই ছেম টু ছেম আপুনি পূৰা আপুনি ফেনৰ হাৱাত বা ৰ'দত আপুনি অকণমান টাইম দিয়ক। আপুনি যাতে পানী নাথাকে, অকণমান পানী, অলপ পানী আছে, এতিয়া মই জাষ্ট কৰিছোঁ, এই পানী আছে। আপুনি একেবাৰে মানে পানী যাতে নাথাকে, যেনেকৈ আপুনি ৰন্ধনীয়াকৈ আপুনি শুকাব, এনেকৈ আপুনি পেপাৰত মানে খাল এখনত দিয়ে ৰ'দত দিলে যে অকণমান চিটি যায়। আপোনাৰ ফেনত দিলেও মই যে এনেকৈ অকণমান সময় ৰাখি থৈ দিম ফেনৰ তলত, এনেকৈ ৰাখি পেলাই এই জলকীয়াখিনি কি কৰিব, যেতিয়া পূৰা পানী নোহোৱা হৈ যাব, একেবাৰে পানী নোহোৱা হৈ যাব, তাৰপিছত কি কৰিব, এই জলকীয়াখিনি আমি এনেকৈ কিবা কণ্টেইনাৰ পাওঁ যে, আমি যে কিবা খানা আনো, কিবা কৰোঁ কণ্টেইনাৰ পোৱা যায়, তেতিয়া এই জলকীয়াটো কণ্টেইনাৰত আপুনি এনেকৈ ভৰাই দিব। আৰু এইটো চাব, ইয়াতেতো পানী নাই, এইটো কিন্তু পানী আছে, মই আপোনাক দেখুৱাইছোঁ, মাতো উলিয়াই দিবি আপোনাক, এইটো পানী আছে। আৰু কণ্টেইনাৰটো একেবাৰে শুকাব লাগিব। আৰু ইয়াতে এখন টিচু পেপাৰ পাৰি দিলে আৰু ভাল হ'ব, মই কৰাম বাৰু টিচু পেপাৰ পাৰি দিম তেনেকৈ। কিন্তু আপোনাক মই দেখাইছোঁ, ইয়াত টুকুৰা টিচু পেপাৰ আপুনি পাৰি দিব। টিচু পেপাৰ যদি নাই, আমাৰ যে ল'ৰা ছোৱালীৰ মানে কপিৰ প্লেন পেপাৰ আছে, তাৰে পেপাৰ আপোনাৰ ইয়াতে পাৰি দিব। পাৰি দি পেলাই আপুনি এই জলকীয়াখিনি কণ্টেইনাৰত ভৰালে, ইয়াত পেপাৰৰ টিচু পেপাৰ এটা পাৰি দিব, আৰু এই জলকীয়াখিনি আপুনি ভৰাই পেলাই আপুনি এই কণ্টেইনাৰটো লগাই দিলে, লগাই দি আপুনি ফ্ৰিজত ৰাখক। এইখিনি আপোনাৰ মোটামুটি 15-20 দিন, 25 দিন, কেতিয়াবা মাহ দিনলৈকে যাব। তেনেকৈ বহু দিনলৈকে যায়, জলকীয়া খুব কম খাওঁ, বহু দিনলৈকে যায়, কিন্তু একদম সতেজ পাব আপুনি। আৰু চাব যাতে ইয়াতে আমাৰ মাজত বেয়া জলকীয়া নাথাকে। বেয়া জলকীয়া যদি থাকে সেইখিনি আপুনি আঁতৰাই পেলাই বেলেগকৈ ৰাখিব। পকা জলকীয়া যদি থাকে আপুনি সেইখিনি আঁতৰাই বেলেগকৈ ৰাখিব, যাতে কোনো ভাঙা চিঙা বেয়া জলকীয়া একেবাৰে নাথাকে সেইখিনি চাব। সেইখিনি আপুনি সংৰক্ষণ কৰিব, আপোনাৰ বহুত দিন যাব জলকীয়া, আৰু এনেকৈ হৈ থাকিব জলকীয়াটো, এনেকৈয়ে থাকিব আপোনাৰ। আশা কৰোঁ আপোনাৰ মোৰ এই টিপছখিনিৰে আপোনাৰ অলপ হ'লেও কিবা ভাল লাগিছে, আপুনি কিবা এটা উপকৃত হ'ব। আৰু মই দি থাকিম তেনেকৈ, আৰু বহুত আছে সংৰক্ষণ কৰা কিছুমান, আৰু বহুত আছে। মই ৰন্ধা বঢ়াৰো কিছুমান বহুত মানে বাহিৰত থাকোঁ, বাহিৰৰ কিছুমান ডিছ আছে যিবিলাক মোৰ ভাল লাগে, বনাই ভাল লাগে, যেনেকৈ মই দেখুৱাই থাকিম। এইখিনি আশা কৰোঁ আপোনাৰ মোৰ বহুত ভাল লাগিছে। মোৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰিব, ইউটিউব চেনেলটো মামনিজ ব্লগ। তাৰপিছত আপোনাৰ পেজটো মামনিজ ডিজাইন বুলি পেজটোত আছে, তাত মোৰ ডিজাইনাৰ কাপোৰৰ লগত একেলগে মই এইখিনি এইটো ৰাখিম, একেলগে দিম। আপোনালোকে ফ'ল' কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, সকলোৰে কিবা নহয় কিবা যাতে মই উপকাৰ কৰিব পাৰোঁ কিছুমান কথাৰে, কামেৰে, তালৈকে মই লক্ষ্য ৰাখিম। ঠিক আছে, থেংক ইউ, আজিলৈকে ধন্যবাদ। সকলোৱে ভালে থাকক, সুস্থ থাকক।